ৰাইজৰ যিটো মেণ্ডেট সেইটো ৰাইজে দিছে আৰু ভোট গণনাটো এটা প্ৰক্ৰিয়া। গণনা নোহোৱালৈকে এনে মই 10টা পাম, 20টা পাম, 50টা পাম, 100টা পাম। একচুৱেলি এইটো খুব মানে दिनैनि गुबै टपिकआनो जाहैबाय जोंहा 43 नं तामुलपुर बियाबनिफ्राय बिटिएन बारग'सि प्रमद बर' सार थामहिनबा दानि गोदानै रायजो सभानि एमपि प्रमद बर' सारा गोजोननायजों जों साफ्रोम रायजो राजाफोरनि फारसे मा बाथ्रा बुंखो फारसेथिं जोंहा आसाम आफादनि बुंथिगिरि बिस्वजित दैमारि साराबो 43 नं तामुलपुर बियाबनि बिसायख'थिनि फिथाइ फोसावनायनि सिगां जोंहा बिस्वजित दैमारि सारा मा बाथ्रा फोरमायखो स' नोंथांमोना फारसेनिफ्राय नायदो लोगोसे खोनासंलांदो। মই আমাৰ অসমৰ যিমানখিনি প্ৰাৰ্থী আছে সব প্ৰাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু তামোলপুৰত আমাৰ দুটা সমষ্টি তামোলপুৰ আৰু গড়েশ্বৰ এই দুটা সমষ্টিত আমাৰ UPPLৰ দলৰ প্ৰাৰ্থী হিচাপে মই আৰু পবিত্ৰ বড়ো ডাঙৰীয়া ইয়াত আমি আছোঁ আৰু বাকী দলৰ প্ৰাৰ্থীসকলকো মই শুভেচ্ছা জনাইছোঁ। ভোট গণনা ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে আৰু মই ভাবোঁ যে এই দুটা সমষ্টিত আমাৰ ভাল হ'ব আৰু বাকীকেইটা সমষ্টিতো কেম্পিঙৰ সময়ত যেনেকৈ আমি দেখিছোঁ বা ৰাইজে ওলাই আহিছে, দল সংগঠনে ওলাই আহিছে, সমৰ্থন দিছে, বড়োলেণ্ডত শান্তি বিচাৰিছে, এই গোটেই পৰিৱেশটো লৈ পেলাই আমি কেম্পিং কৰি পেলাই যিমানখিনি ঘূৰিলোঁ, মই আগৰ সমান মেল মিটিং কৰিব পৰা নাই এইবাৰ নিজে প্ৰাৰ্থীৰ কাৰণে। তথাপিতো যিখিনি ঘূৰিছোঁ মই সেইটোৱে গম পাইছোঁ কি ৰিজাল্টটো বহুত ভাল হ'ব। আপুনি কিমান ভোটৰ ব্যৱধানত এতিয়াতো হিচাপ কৰিবই আৰু অলপ সময় 2-4 ঘণ্টা থাকিলে গমেই পাব আৰু কিমানটা সমষ্টিত মই সেইটোকে অলপ আগতে ক'লোঁ যে এই সংখ্যা কোৱাটো বেছি ঠিক নহয়। আমাৰ ৰিজাল্টটো ভাল হ'ব কিন্তু সংখ্যা কোৱাটো কোনো দলে ক'ব নোৱাৰে। এনে ওপৰে কৈ দিয়ে যে মই সেইটো ইমান হ'ব। আচলতে এইটো গণতন্ত্ৰত ৰাইজৰ যিটো মেণ্ডেট সেইটো ৰাইজে দিছে আৰু ভোট গণনাটো এটা প্ৰক্ৰিয়া। গণনা নোহোৱালৈকে এনে মই 10টা পাম, 20টা পাম, 50টা পাম, 100টা পাম। একচুৱেলি এইটো খুব মানে কাৰেক্ট কথা নহয় বুলি মই ভাবোঁ। মানে আমাৰ অসমৰ সকলো ৰাইজৰ কাৰণে এটা নতুন দিন হ'ব, যিহেতু তেওঁলোকৰ আশা আকাংক্ষা পূৰণ হ'ব। তেওঁলোকে যি ধৰণে আহি থকা দিনটোৰ কাৰণে ৰাজ্যৰ বাবে, ৰাজ্যবাসীৰ বাবে নিজৰ প্ৰতিনিধি বাছনি কৰাৰ কাৰণে ভোটদান দিছিলে, আজি ইয়াৰ মানে ৰিজাল্টৰ পিছত ইয়াৰ ফলাফল পাব আৰু মই ভাবোঁ নিশ্চয়কৈ অসমৰ ভালৰ কাৰণে আৰু অসমবাসীৰ কাৰণে এটা ভাল টীম জয়যুক্ত হৈ আহিব আৰু অসমখন ভালদৰে নেতৃত্ব দিব। চৰ্চাৰ কেন্দ্ৰবিন্দু তামোলপুৰ না সেইটো হয়, চৰ্চাটো চবে কৰিব, যিহেতু ভোটদান কৰাৰ পিছত ইমান দিন আছে কিনো কৰি থাকিব। গতিকে আফটাৰ অল ভোট অলৰেডি মানে আমাৰ মানে কি কয় ভোটিং মেচিনটোত জমা হৈয়ে আছে। গতিকে আমাৰ গণতন্ত্ৰত চবেই নিজৰ ইচ্ছামতে ভোটদান কৰিব পাৰে, যোনে যাক যি কাৰণত মানে কি কয় চইচ কৰে সেইমতে ভোটদান কৰিছোঁ। আজি নিশ্চিতভাৱে এইটো ৰিজাল্টত ওলাই যাব। গতিকে সেইখিনি চৰ্চা টাইম পাছ হৈ গ'ল, কিন্তু আজিতো আচল আৰু আজি আৰু কোনো মিছা নাই, আজি যি হ'ব সেইটোৱে ফাইনেল। কিমান ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব? সেইটোতো আজি কোৱাৰ কোনো মূল্য নাই, আগৰ কোৱা কিবা কোৱা, আজিতো আচলটোৱে ওলাব। যিহেতু মই ভাবোঁ সেইটো মোতকৈ আপোনালোকে বেছি মানুহৰ পৰা খবৰটো পাব আৰু কেণ্ডিডেটক চবে মানে দুখ পাব বুলিতো মানে কি কয় বেয়া বুলিতো নকয় ন। আজি আমি চব যিমান কেণ্ডিডেট আহিছে চব কেণ্ডিডেটকে ৰাইজে ভাল বুলি কৈছে, শুভেচ্ছা দিছে। কিন্তু কি কয় প্ৰত্যেকজনৰে ভাল পোৱা মানুহ থাকে, ভাল ভোট দিয়া মানুহ থাকে, সেইটো নহয়। কিন্তু তাৰ মাজতে মেজৰিটি কাৰ, আমাৰ গণতন্ত্ৰ হ'ল মেজৰিটিহে গ্ৰেণ্টেড হ'ব। গতিকে ভাল বেয়াৰ লগত কোনো কথা নাই। গতিকে আজি আমাৰ মানে কি কয় পৰীক্ষাৰ ফলাফলটো আজিহে সঁচাকৈ ওলাব। তাৰ বাদে কিবা যদি গোপনীয়তা জানে তো আপোনালোকে বেছি জানে, কাৰণ আপোনালোকে চব শ্ৰেণীৰ মানুহক লগ পাই চব শ্ৰেণীৰ মানুহৰ লগত কথা পাতে। তো নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ হ'ব, বিজেপিৰ নেতৃত্বত চৰকাৰ হ'বই, তাততো কোনো আৰু মানে সন্দেহ নাই। নাই মই তাকে ক'লোঁ, প্ৰাৰ্থী হিচাপেতো আশা থাকিবই লাগিব। ৰাইজে মানে আমি লগ পাইছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজক আমি অনুৰোধ কৰিছোঁ, ৰাইজে আমাক সঁহাৰি জনাইছে। তো ডেফিনেটলি মানে আমাৰ এটা আশা থাকিব যে ৰাইজে যিটো মানে আমাৰ আগত প্ৰকাশ কৰিছিলে সেইটোৱেই ভাল থাকিব আৰু ভাল হ'ব। সেইটোতো আমি সদায় প্ৰত্যেকজন প্ৰাৰ্থীয়ে সেইটো চোৱা কিমানখন আসন। মইতো এতিয়া তামোলপুৰতে ব্যস্ত আছোঁ,
কোনো জায়গাত কোনো কেম্পেইনত যোৱা নাই কিন্তু এতিয়া এক্সিট পল আৰু আমাৰ পাৰ্টিৰ মানে যিসকল দায়িত্বশীল মানুহবিলাকে গোটেইটো পৰ্যবেক্ষণ কৰিছে আজি সেইটো লৈতো প্ৰায় মানে 100টোতো হ'বই বুলি কৈ আছে 100 আগে আৰু তেনেকুৱা হ'বই মদতে চৰকাৰ হ'বই সেইটোতো নিশ্চিতভাৱে আৰু अब्ला मानव गेदेर रायजोफोर नोंथांमोना नुबाय खोनाबाय बुजिबाय जोंहा बिसुजित दैमारि सारा मा बुंखो मानव गेदेर बिटिआरनि बारग'सि प्रमद बर' सारा मा बुंखो स' नोंथांमोना बिनि गेजेरजों मा बुजिनो मोनखो बेखौ नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरदो अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब